Hello everyone, আজি মই এটা strawberry ice cream recipe লৈ আহিছো মোৰ ভিডিওবোৰ যদি ভাল লাগে তেন্তে প্লিজ লাইক নকৰিলো সাবস্ক্ৰাইব কৰি অল বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব ইয়াৰ বাবে আমাক লাগিব whipped cream মই এটো ডিলাইটৰ ইউজ কৰিছো আপোনালোকে যিকোনো ব্ৰ্যান্ডৰ ল'ব পাৰে তাৰ পিছত লৈছো Candid fruit যাক tutti frutti বুলিও কয় আধা কাপ হোমমেড কনডেন্স মিল্ক লৈছো তাৰ পিছত ফ্লেভাৰ লৈছো স্ট্ৰবেৰী এডিবল ফুড জেল কালাৰ এতিয়া ইয়াত কনডেন্স মিল্ক খিনি দি দিছো মই ইয়াত ব্লেন্ডাৰ ব্যৱহাৰ কৰিছো আপোনালোকে হাতাও ইউজ কৰিব পাৰে নহলে বা হুইস্কাৰ পাই হুইস্কাৰ ডালো ইউজ কৰি পেলাই বনাব পাৰে এতিয়া ইয়াত 2 চামুচ ষ্ট্ৰবেৰী ফ্লেভাৰ দি দিছো আৰু অলপ এডিবল পিংক কালাৰ দি দিছো এতিয়া মিক্স কৰি দিম লাহে এনেকৈ মিক্স কৰি লওঁ প্ৰথমতে এতিয়া বিটাৰটো অন কৰি লওঁ দহ 15 মিনিট বিট কৰাৰ পিছত এখিনি এটা এয়াৰটাইট কন্টেইনাৰত ভৰাই দিম এতিয়া ইয়াত অলপ ক্যান্ডিড ফ্ৰুট বা চেৰি দি দিছো এখিনি এটা ফ্ৰিজত থৈ দিম 10-12 ঘণ্টা ফ্ৰিজত থোৱাৰ পিছত আমাৰ টেস্টি আইসক্রিম রেডি